দক্ষিণ খালমাৰাত গৰাখহনীয়া প্ৰতিৰোধক লৈ উত্তাল প্ৰতিবাদ। এফালে কৰোনা মহামাৰীৰ আতংক আৰু আনফালে বানপানী আৰু গৰাখহনীয়াৰ তাণ্ডৱ। নৈপৰীয়া অঞ্চলবোৰত এতিয়া কৰোনা ভাইৰাছতকৈ অধিক ভয়াৱহ সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। বানপানী আৰু গৰাখহনীয়াৰ ফলত পাতাকাটা, মণিৰচৰ, তুমনি, বাওকাটা আদি কেইবাটাও অঞ্চলত বসবাস কৰা মানুহৰ একমাত্ৰ আশ্ৰয়স্থলখন এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত পোত গৈছে আৰু উপায়হীন হৈ পৰিছে অঞ্চলবোৰৰ ৰাইজ। গতিকে ৰাইজৰ দাবী, চৰকাৰে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু নদী বান্ধৰ কাম আৰম্ভ কৰিব লাগে। ৰাইজৰ অভিযোগ মতে এই দুৰ্যোগৰ সময়ত ৰাইজে পোৱা নাই কোনো পৰ্যাপ্ত পৰিমাণৰ সাহায্য, উপস্থিত হোৱা নাই বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে সাংসদ বদৰুদ্দিন আজমলো। অৱশেষত ৰাইজে উপায়হীন হৈ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰাজ্যিক সম্পাদক নুৰুল ইছলামৰ লগত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ কঁপাই তোলে। অসমৰ এটা জ্বলন্ত সমস্যা গৰাখহনীয়া, বানপানী সমস্যা, এইটো ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিব লাগে। কাৰণ লাখ লাখ হাজাৰ হাজাৰ পৰিয়াল আজি গৃহহীন হৈ পৰিছে। এই মানুহটো আজি দুটা ঘৰ ভাঙি গৈছে। এই মানুহ যাব ক'ত? আজি ইয়াত যাবলৈ কোনো ঠাই নাই, ইয়াত কোনো বিধায়কো অহা নাই। আমাৰ দাবী যাতে পৰ্যাপ্তভাৱে মানুহৰ সহায় পায় আৰু ৰিলিফবিলাক পায়, আমাৰ এইটোৱে দাবী। আৰু স্থায়ী প্ৰতিৰোধ কৰিব লাগে। এই প্ৰতিৰোধ যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ দক্ষিণ শালমাৰা মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব। কাৰণ দক্ষিণ শালমাৰা আজি 4 অংশৰ 3 অংশ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে। আজি 1 অংশলৈ আমি আছোঁ। আগন্তুক 5 বছৰ 10 বছৰ পিছত আমি দক্ষিণ শালমাৰা মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব। এইটো কাৰণত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু স্থায়ী প্ৰতিৰোধ কৰক আৰু বানাক্ৰান্ত লোকসকলক এনেকুৱা মানুহক সহায় আগবঢ়াওক। মই ধুবুৰী জিলা উপায়ুক্ত DC মহোদয় আমি অনুৰোধ জনাওঁ যাতে প্ৰাপ্ত মানুহখিনি আজি ৰিলিফখিনি পায়। আমাৰ ওচৰত চাওক, বদৰুদ্দিন আজমল ডাঙৰীয়া আমাৰ MP সাহেব এতিয়ালৈকে অহা নাই আৰু বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াও খবৰ লোৱা নাই। ইহঁতৰ ওচৰত সদক যদি আহিছে যদি সদক এতিয়ালৈকে অহা নাই। নিৰ্বাচন আহিলে কেনেকৈ আহে? মানুহৰ ওচৰত ঘৰত যাব পাৰে, দিন ৰাত্ৰি পৰিশ্ৰম কৰিব পাৰে আৰু হেলিকপ্টাৰ লৈ কেনে কোনে কিমান প্ৰতিযোগিতা আগবঢ়াব পাৰে। কিন্তু আজি ৰাজ্যৰ বিপদৰ সময়ত আজি আমাৰ বিধায়ক সাংসদ নাই। মই অসম চৰকাৰক এটাই অনুৰোধ জনাওঁ, কেন্দ্ৰীয় চৰকাৰৰ হেঁচা প্ৰয়োগ কৰি অসমৰ জ্বলন্ত সমস্যা বানপানী সমস্যা, গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। ঘর ভাসি গেছে, থাকার কোনো বুঝ নেই, রাস্তা রাস্তা থাকি না। দক্ষিণ খালমাৰাৰ পৰা আব্দুল সালাম আহমেদৰ ৰিপৰ্ট, টাইম 24 আছাম।